নিশ্চয় আপোনালোকে গীতটো শুনি যথেষ্টখিনি ভাল পাব ইন্দ্ৰলৈ মোৰ বহুত বহুত শুভেচ্ছা থাকিল তেওঁৰ সাংগীতিক জীৱন আগবাঢ়ি যাওক তাই কামনা কৰিছোঁ সন্ধিয়াৰ আবেগে ঢালি দিলে হেঁপাহৰ এখন কোমল দলিচা সাৱটিব খুজিও দলিচাখন উৰুৱাই নিয়ে আবেগৰ উৰুৱা বতাহ জাগে কুঁৱলী 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 আৰু গীতটো মিউজিক কৰিছে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ জাতিন শৰ্মা মাইনাদাই খুব ধুনীয়াকৈ ভিজুৱেলাইজ কৰিছে গানটো কৈছে আমাৰ ইন্দ্ৰই গাইছে আপোনালোকে খুব ভাল পাব কুঁৱলী গীত আপোনালোকে প্লিজ চাওক আৰু তাক এনকাৰেজ কৰক তাৰ পৰৱৰ্তী গীত আহি আছে সকলোবিলাকক আপোনালোকে আদৰি ল'ব বুলি বিশ্বাস প্ৰথমে কিন্তু 21 জুনত ৰিলিজ হ'ব কুঁৱলী সকলোকে মই স্বাগতম কৰিছোঁ